গৰম পানী ব্যৱহাৰ কৰিম কি কুহুমীয়া গম পাইছ নাই এই যে কুহুমীয়া অকণ অকণ গৰম পানীটো যে এইটো কি কয় ডুংলুৰ 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 মই ভাষাটো বুজি ল'ব লাগিব ন ভাষাটো কৰি শিকিব লাগিব চাই থাকোঁতে আপোনালোকে কি কি ভাষা ওলাই থাকিব বড়ো ভাষা নেপালী ভাষা চব মানে শিকিব লাগিব আজিৰ পৰা ইয়াতে ক্লাছ কৰিব আহিছে বুজিছে নাই এতিয়া দূৰৰ ষ্টুডেণ্ট হয় বহুত ইয়াতে মেকআপৰ কেতিয়াবা একাডেমিত বুজি নাপায় সেইকাৰণে মই ৰুমত লৈ আহিছোঁ আৰু ৰুমত কৰি পেলাই সিহঁতক তেওঁলোকক এতিয়া বুজাই থাকিম আৰু তেওঁলোকে লিখি থাকিব চাই গৈ থাকিব ভিডিঅ'টো হেল্ল' এভৰিৱান ভিডিঅ'টো হয়তো চাই আপোনালোকে গম পাইছে আৰু তেওঁলোক আহিছিলে মোৰ ৰুমলৈ বুলি সেইদিনাখন আৰু তেওঁলোকে বহুত দূৰৰ ষ্টুডেণ্ট হয় সেই গতিকে সেইদিনাখন মোৰ ৰুমতে মাতিলোঁ তেওঁলোকক ভাত খাবলৈ বুলি আৰু ধুনীয়াকৈ আহি জুচ খাই ল'লোঁ প্ৰথমতে কাৰণ তেওঁলোকৰ যেতিয়া ইয়াত ভাড়াঘৰত থৈ যায়হি মোৰ তাত মেকআপ বিউটিচিয়ান শিকিবৰ কাৰণে মাক দেউতাকসকলে গাৰ্জেন হিচাপে তেওঁলোকৰ ময়ে যিহেতু চাব লাগিব আৰু সেইকাৰণে তেওঁলোকে যোনটো বস্তু নোৱাৰে একাডেমিত মই আকৌ বাৰে বাৰে বুজাবলৈ চেষ্টা কৰোঁ আৰু যোনটো নোৱাৰে মোৰ ৰুমত হ'লেও মাতি আনো তেওঁলোকে ধুনীয়াকৈ কৰি যায়হি আৰু এয়া দেখিছেনে তাৰ মাজে মাজে ধুনীয়াকৈ মোক কামৰ হেল্পো কৰি দিছে দেই তাৰ মাজত বাদাম গুচাই দিলে এনেকৈ বাদামৰ চাটনি খাই ল'লোঁ লগতে মধুৰিআমো খাই লৈছিলোঁ আৰু তেওঁলোকে যেতিয়া পঢ়ি থকা সময়খিনিতে মোৰ ভাত হৈ গ'ল মই বনালোঁ যিহেতু তেওঁলোকৰ বাবে আৰু তেওঁলোকে খালি অকণমান হেল্পে কৰি দিছিলে মোক আৰু কি বনালোঁ চাওঁ আহকচোন ধুনীয়াকৈ বনালোঁ মই বাটাৰ পনীৰ কাৰণ এগৰাকী ষ্টুডেণ্টে যিহেতু চিকেন নাখায় আৰু এয়া বনালোঁ চিকেন লগতে আছিলে ধুনীয়াকৈ কুন্দুলি ভাজি আৰু লগতে বনালোঁ দালি আৰু ধুনীয়াকৈ বনালোঁ বাদামৰ চাটনি আৰু লগতে চালাড আছিলে আৰু লগতে ভোট জলকীয়া আৰু নেমু বহুত ধুনীয়া তৃপ্তিৰে এসাঁজ খালোঁ তেওঁলোকৰ লগত আৰু সঁচাকৈ ধুনীয়াকৈ ভাত সাঁজ আৰু তেওঁলোককো মই খোৱালোঁ আৰু এনেকৈ ষ্টুডেণ্টৰ লগত টাইম স্পেণ্ড কৰি পেলাই বহুত বেছি ভাল লাগে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে চাই কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব দেই আৰু ভাত পানী খোৱা হোৱাৰ পিছত দেখিছেনে কি কৰি আছে চাব দেই এগৰাকীয়ে লগাই আছে মেহেন্দি মানে যি মন যায় তাকে কৰিছে সেইদিনাখন আৰু আহি পেলাই আৰু বাকী কেইগৰাকীক দেখিছেনে আৰু ধুনীয়াকৈ এনেকৈ গোটেইখিনি কমপ্লিট হৈ যোৱাৰ পিছত আৰু ফাইনেলি আকৌ একাডেমিলৈ আহিলোঁ কাৰণ কাম আছিলে আৰু এনেকৈ যদি ভিডিঅ'টো চাই ভাল পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে প্ৰীতি মেকআপ একাডেমিত এডমিশ্যন চলি আছে আৰু সোনকালে যোগাযোগ কৰি